কিছুমান কথা কেতিয়াবা সঁচা কথাবিলাকো মিছা যেন লাগে আৰু মিছা কথাবিলাকো কেতিয়াবা সঁচা যেন লাগে। কি হয়, ৰাজনীতিয়ে যেতিয়া লুতুৰি পুতুৰি হয় কিছুমান কথা, তেতিয়া কোন সঁচা কোন মিছা বুজি পাবলৈ খুবেই দিগদাৰ হয়। অসমখন ৮০% কৃষকৰে দেশ, কৃষকেৰে ভৰপূৰ এখন দেশ। ৰাজনীতিকসকল বা অন্য সকলো তেনেকেই কয়, কিতাপে পত্ৰও তেনেকেই পোৱা যায় যে এখন কৃষকৰ দেশ। বিজ্ঞানসন্মত ব্যাখ্যাও দিয়া হয়। এতিয়া জৰা ফুকা বেজবেজালি আদি কিতাপত মিছা বুলি পোৱাৰ পাছতো যেতিয়া সেই বিজ্ঞানীজনে বা সেই ডাক্তৰজনে কিবা এটা পাবৰ বাবে কিবা এটা আশা কৰি অলৌকিক শক্তিৰ ওচৰত ছাগলী বলি দিয়া বা কিবা এটা বলি দিয়া কচাইৰ ওচৰত যেতিয়া আশীৰ্বাদ লয়, তেতিয়া আপুনি কাক বিশ্বাস কৰিব? সেই অলৌকিক শক্তিটো নে বিজ্ঞানক বিশ্বাস কৰিব? তেনেকুৱা ধৰণৰ বহুত কথা হৈ যায়। এতিয়া অসমত কাগজে পত্ৰে হওক বা ৰাজনীতি নেতাৰ মুখতে হওক কৃষকৰ দেশ এনেকৈ বুলি বহুত চিঞৰ বাখৰ কৰি থকাৰ পাছতো কিন্তু কৃষকৰ কাৰণে বিশেষ একো কৰা নহয়। কৃষকৰ স্বাৰ্থত, প্ৰকৃত অৰ্থত কৃষকৰ স্বাৰ্থত কোনো আঁচনি ৰূপায়িত নহয়গৈ। শাসকৰ কাম হৈছে শাসন কৰা, সেৱা কৰা নহয়। আচলতে তেনেকৈ ভবা হয় যে ৰাজনীতি কৰি শাসনলৈ অহাৰ পাছত মূল কামটো হৈছে শাসন কৰা, ৰাইজৰ সেৱা কৰা নহয়। শাসন কৰিবলৈ তেতিয়াই সুবিধা যেতিয়া শাসিতসকল অশিক্ষিত হয়, দুখীয়া হয়, দৰিদ্ৰ হয়। তেতিয়া বিভিন্ন ধৰণৰ ধৰ্মীয় বিভাজন বা অন্যান্য ধৰণৰ বিভাজনেৰে সমাজখন ভাগ ভাগ কৰি শাসন কৰিব পাৰি, ডিভাইড এণ্ড ৰুল। আৰু সাধাৰণতে সংখ্যাগৰিষ্ঠৰ মাজত বিভিন্ন ধৰণৰ ভাগ থকাৰ কাৰণে একতাও কম থাকে আৰু তেওঁলোকক শাসন কৰিবলৈ, একতাবিহীন লোক শাসন কৰিবলৈ শাসকৰ বিশেষ কষ্ট নহয়। উদাহৰণ অসমৰ কৃষক সমাজ। এতিয়া কথা হ'ল, কেৱল শাসক বা ৰাজনৈতিক দলবোৰে নহয়, বহু অৰাজনৈতিক দল যিয়ে নিজকে কৃষকৰ নেতা বা কৃষকৰ সৰ্বেসভা বুলি চিনাকি দিবলৈ বিচাৰে, কৃষকৰ আত্মীয়, ধৰি লওক আপোনাৰ কৃষকৰ বন্ধু, তেনেকুৱা ধৰণৰ এটা চিনাকি দিবলৈ বিচাৰে। তেনেকুৱা সংগঠনবিলাকেও বিভিন্ন কাৰ্যসূচী লয়, বিভিন্ন কাৰ্যসূচী ৰাজপথত লয়। তেওঁলোকে খেতি কিন্তু ৰাজপথতে কৰে, চিঞৰ বাখৰ কৰি, হৈ হাল্লা কৰি। কিন্তু সেই আন্দোলনবিলাকৰ নেতৃত্ব দিয়ে চহৰবিলাকৰ এচাম মধ্যবিত্তই। স্বাভাৱিকতে মধ্যবিত্তৰ স্বাৰ্থই অগ্ৰাধিকাৰ পায়। যেতিয়া এটা ৰাজনৈতিকভাৱে কাৰ্যসূচী লোৱা হয়, কিছুমান আঁচনি লোৱা হয়, তেতিয়া কৃষকৰ কথাটো মনলৈ নাহে, মনত নপৰে। কিন্তু যেতিয়া প্ৰয়োজন হয় তেওঁলোকক, যেতিয়া ভোটৰ সময়ত বা অন্য কিবা আন্দোলনৰ সময়ত যেতিয়া প্ৰয়োজন হয়, তেতিয়া তেওঁলোকে কৃষকক বিচাৰে স্বাৰ্থৰ সিদ্ধিৰ সময়ত। এতিয়া কৃষকৰ তেজেৰে কৃষকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বিনিময়ত এই মধ্যবিত্ত চামে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰে। কৃষকৰ সমস্যালৈ ফলপ্ৰসূ ৰাজনীতিৰ ক্ষেত্ৰ তেওঁলোকে নেদেখে। বানপানীত কঙাল হৈ যোৱা, খৰাঙত
অৱস্থা বেয়া হোৱাৰ কৃষকক ঐক্যবদ্ধ কৰি তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰে। উগ্ৰপন্থী দমনৰ নামত আজি এই নমামি ব্ৰহ্মপুত্ৰ বা তেনেকুৱা ধৰণৰ কিবা কিবি উৎসৱ পতাৰ নামত আৰু এই ৰাজনৈতিক মিটিংবিলাক পতাৰ নামত চৰকাৰে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিব পাৰে, কিন্তু বানপানীৰ সময়ত পইচা নোলায়। খৰাঙত শস্য জ্বলি যায়, কিন্তু পানী যোগানৰ ব্যৱস্থা কৰিব নোৱাৰে। জলসিঞ্চনৰ নলাবোৰতো 12টা মাহে শুকাই থাকে। আৰু জলসিঞ্চন বিভাগটো ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টটোৰ কথা চাগে বহুতে শুনাই নাই আজিলৈকে। বজাৰ আৰু সংৰক্ষণৰ অভাৱৰ বাবে কৃষকে আত্মহত্যা কৰিবলগীয়া অৱস্থা হৈছে। শস্য গেলি যায়, দাম নাপায়, আৰু কৃষি অ আ ক খ নজনা মানুহ কৃষি বিভাগৰ মুৰব্বী হয়, কৃষি বিভাগৰ মন্ত্ৰী হয়, কিন্তু এইবোৰ লৈ ৰাজনীতি নহয়। বীজৰ দাম বাঢ়ে, সাৰৰ দাম বাঢ়ে, দৰৱৰ দাম বাঢ়ে, এইবোৰ উদ্যোগপতি স্বাৰ্থত হয়। এইবোৰ আপত্তি কৰিবলৈ কিন্তু মানুহ নোলায়। বীজৰ দাম হৈছে, দৰৱৰ দাম হৈছে, সাৰৰ দাম হৈছে, এইবোৰ দাম হৈছে বুলি আজিলৈকে কোনোবা এটা সংগঠনে প্ৰতিবাদ কৰা আজিলৈকে শুনিছেনে? নিশ্চয় শুনা নাই। কৃষকে শস্যৰ উপযুক্ত মূল্য নাপায়, উৎপাদনী খৰচটো ভোকেটত নোলায়গৈ। দৰমহা আয়োগৰ অনুমোদন মতে কৰ্মচাৰীৰ দৰমহা বাঢ়ে, বজাৰত বস্তুৰ দাম বাঢ়ে, কিন্তু কৃষকসকল নিগমে মৰে। মাজত মধ্যভোগীকাৰীসকলে বস্তুৰ দামটো তেওঁলোকে পায়গৈ, কিন্তু প্ৰকৃত কৃষকসকলে একেবাৰে কমত এৰি দিবলগীয়া হয়। উৎপাদকৰ স্বাৰ্থত কোনেও ৰাজনীতি নকৰে এইখন অসম, কৰে উপভোক্তাৰ স্বাৰ্থত। ফলত সকলো উৎপাদনী ব্যৱস্থাই শেষ হ'বৰ উপক্ৰম হৈছে। দেশখন এতিয়া বচাব পাৰিব কৃষকসকলেহে, কাৰণ এইখন কৃষকৰ দেশ। কৃষকৰ দেশত কৃষকৰ ৰাজনীতিহে চলিব লাগে। কৃষকসকল ঐক্যবদ্ধ হ'ব লাগিব। 80% যদি কৃষক আছে, গতিকে 80%, 20% মানুহক অগ্ৰাধিকাৰ দিবলৈ গৈ আমি 80% মানুহক আঁৰ কৰিব নোৱাৰোঁ। গতিকে সেই 80জনেহে 80%হে অগ্ৰাধিকাৰ পাব লাগে, তেতিয়া বাকী 20জনেও সুৰক্ষা, বাকী 20% সুৰক্ষা নিশ্চয় পাব। আমি এইখিনিতে এটা কথা আছে, মেজৰিটি মাষ্ট বি গ্ৰান্টেড, মাইনৰিটি শুড নট বি নেগলেক্টেড, বিকজ উই অলৱেজ ৱান্ট ৰাইট মেজিষ্ট্ৰেট। এতিয়া কথা হ'ল কি, কৃষকৰ স্বাৰ্থত কাম কোনো এটা বিভাগেই নকৰে। এতিয়া চাব, মীন বিভাগ আছে, কৃষি বিভাগৰ আনুষংগিক বিভাগ। মীন বিভাগৰ আজি অসমত ইমান নলা নৰ্দমা পুখুৰী, পানীকালি ইমানেই বেছি আছে, নদ নদী, গতিকে অসমত বাহিৰৰ পৰা মাছ অহাৰ কোনো প্ৰশ্নই থাকিব নালাগিছিল। অসমৰ পৰা বাহিৰলৈ মাছ পঠাব পৰা হ'ব লাগিছিল, কিন্তু সেইটো এতিয়ালৈকে হৈ উঠা নাই। আজি পৰ্যন্ত আমি চালানী মাছ খাই থাকিবলগীয়া হৈছে। এইটো কিহৰ কাৰণে হৈছে? যদি ইমানবিলাক ডাঙৰ ডাঙৰ আঁচনি, নতুন পুখুৰী আঁচনি, আমাৰ পুখুৰী আঁচনি, এতিয়া বৰ্তমান ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনি, ইমানবোৰ আঁচনি হোৱাৰ পাছতো, প্ৰতি বছৰে বছৰে ইমানবোৰ কাগজে পত্ৰ, ইমানবোৰ পুখুৰী হৈ থকাৰ পাছতো কিয় মাছৰ অভাৱটো শেষ হোৱাগৈ নাই? ৰেচম বিভাগে আজি বিভিন্ন ধৰণৰ আঁচনি লয়। মুগা পুহিবৰ কাৰণে ঘৰ দিছে, মুগাৰ আপোনাৰ চুম পুলি লগাবৰ কাৰণে, এৰী পুলি, কেঁচেৰু পুলি লগাবৰ কাৰণে টকা দিছে, কিন্তু কথা হ'ল কি, ইমানবোৰ আঁচনি হোৱাৰ পাছতো আজিও কিয় অসমত প্ৰকৃত মুগা এতিয়াও পাবলৈ দিগদাৰ? প্ৰকৃত মুগা, প্ৰকৃত এৰী, প্ৰকৃত পাট, ভেজাল হ'ল চবতে, আৰু প্ৰকৃত পালেও যথেষ্ট দাম। এইবিলাক কিহৰ কাৰণে হৈছে? এইবিলাক নিশ্চয় ক'ৰবাত কিবা ভুল আছে।
যেতিয়া কৃষকসকলৰ স্বাৰ্থত ৰাজনৈতিক দলবিলাকে, ৰাজনৈতিক নেতাবিলাকে, অৰাজনৈতিক দলবিলাকে, অৰাজনৈতিক সংগঠনবিলাকে কৃষকৰ স্বাৰ্থত মাত মাতিব, সকলোৱে যেতিয়া লগ লাগি কৃষকৰ স্বাৰ্থত মাত মাতিব, বা কৃষকসকলে, প্ৰকৃত কৃষকসকলে, আচলতে তাতো এটা কথা হৈছে যে প্ৰকৃত কৃষক যিসকল তেওঁলোক প্ৰায় সংখ্যকে অশিক্ষিত, সেইটো কাৰণে তেওঁলোকে কিছুমান কথা বুজিও নাপায় আৰু কিছুমান ঝামেলাত সোমাবও নিবিচাৰে। কিন্তু যেতিয়া শিক্ষিত চামে, শিক্ষিতসকলে কৃষি ক্ষেত্ৰত জড়িত হ'ব, তেতিয়া তেওঁলোকে নিজৰ যিটো পাবলগীয়া সেইটো তেওঁলোকে দাবী কৰিব পাৰিব। আৰু যেতিয়া 80% কৃষকৰ দেশখনত যদি 80% মানুহে যদি নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে, কঁকালত টঙালি বান্ধি লয়, তেন্তে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিবই, ইয়াত আৰু কোনো দ্বিমত নাই। গতিকে মই ভাবোঁ যে আমাৰ অসম বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ উন্নতি কৰিবলৈ হ'লে কৃষিভিত্তিক উদ্যোগ ওপৰত বেছি গুৰুত্ব দিব লাগে। আজি এইখিনি কথাকে আলোচনা কৰিলোঁ, এইখিনি কথাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। তো যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে, কিবা যদি ভুল দেখে মই কোৱা কথাখিনিত, বা কিবা যদি শুধৰাই দিবলগীয়া আছে, তেন্তে নিশ্চয় তলত কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰথমে চাবলৈ বিচাৰে তেন্তে কাষত থকা ঘণ্টিটো দবাই দিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ, নমস্কাৰ।